সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। বিশিষ্ট শিক্ষাবিদ ভূপেন শৰ্মা ডাঙৰীয়া এবি নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰা হৈছে। ধন্যবাদ জনাইছোঁ সকলোকে। এটা জোৰদাৰ হাতচাপৰি দিব সকলোৰে তৰফৰ পৰা। মঞ্চ তপ্তপাই থকা অভিনেত্ৰী ছবিতা ডাঙৰীয়ানী, আমি সৌভাগ্য তেখেতক আজি দেখা পাইছোঁ। তেখেতক বিশিষ্ট অসমীয়া সন্মানেৰে সন্মানিত কৰিবৰ বাবে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ সভাপতি ৰুণা লাইলা ডাঙৰীয়ানী, সন্মানীয় শ্ৰীযুত যাদৱ পাইন ডাঙৰীয়া, লগতে দ্য বাৰ্ডমেন অফ ইণ্ডিয়া মনোজ গগৈ ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এটি জোৰদাৰ হাত চাপৰি দিব সকলোৱে। এয়া মঞ্চত ছবিতা ডাঙৰীয়ানী, তেখেতে অভিনয় কৰা কেইখনমান নাটকৰ নাম মই ক'ব বিচাৰিছোঁ। কিয়, শকুন্তলা, মালতী ইত্যাদি বহুকেইখন নাটকত তেখেতে অভিনয় কৰিছিলে। বহু বছৰ বিবাহবাসত আবদ্ধ হৈ যোৱাৰ পাছতে কিছু দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তেখেতে এই জগতৰ পৰা আঁতৰি যাবলগীয়া হৈছিলে। সেইহেতুকে আমি আজি মানস কৰিছিলোঁ যে তেখেতক বিশিষ্ট অসমীয়া সন্মানেৰে সন্মানিত কৰিম। কিছু মুহূৰ্তৰ আগতেই এই মহান শিল্পীগৰাকীৰ তেখেতক প্ৰণিপাত জনাই আমি অধমে অকণমান দুআষাৰমান মই লিখিছিলোঁ। তেখেতক আজি মঞ্চত পাই মই বহুত সৌভাগ্য হিচাপে মই নিজকে গ্ৰহণ কৰিছোঁ। আজি আপোনালোকৰ সন্মুখত, তেখেতৰ সন্মুখত সেই দুষাৰি মই ক'ব বিচাৰিছোঁ। হে শিল্পী, তুমি মহান, তোমাৰেই জানো নহয় আমিবোৰ অৱদান। তোমাৰ সাহিত্যিক ফুলি আছিল কলাগুৰুৰ বিপ্লৱী নমস্কাৰ। তুমি ফুলি থাকা শিল্পী, প্ৰতিটো যুগৰ হৈ জাতিষ্কাৰ। তুমি মহান। এয়া মঞ্চত চক্ৰপাণি বৰফৰ দা, চক্ৰপাণি দাক বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিবৰ বাবে আমাৰ সভাপতি ৰুণা লাইলা বা আৰু লগতে এবি নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সম্পাদক অসীম হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, লগতে বিষয়ববীয়াসকলক আৰু লগতে সহ সম্পাদক ধীৰ দাস ডাঙৰীয়াক সহযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই মঞ্চত অসমৰ অন্যতম জনপ্ৰিয় সাংবাদিক চক্ৰপাণি বৰফৰ ডাঙৰীয়াক বহুতো মৰম আৰু জোৰকৈ এটা হাত চাপৰি। হাত চাপৰিৰ বতাহ ধোঁৱা আহে বোলে, হাত চাপৰিৰ দবা পিটা বৰষুণ আহে, এটা দবা পিটা বৰষুণ দিলে। মই এই ৰহালৈ গৈছিলোঁ, তাতে সদৌ অসম ছাত্ৰ সন্থাই আজি সম্বৰ্ধনা অনুষ্ঠান পাতিছিলে। তাৰ পৰা পোনে পোনে ইয়ালৈ আহিলোঁ। আজি আকৌ 7:45 মোৰ অনুষ্ঠান থাকে দেওবাৰ। তো মই গৈছিলোঁ বেলতলা বজাৰলৈ, এটা মোনা 500 টকা হাতত লৈ। সকলোকে সুধিলোঁ, বোলো বেগটো ভৰ্তি হ'বনে? চবেই ক'লে নহ'ব। এতিয়া মোৰ বেগটো ভৰ্তি হ'ল নে নহ'ল আজি 7:45 MD24 চাব। বজাৰ বহুত জুই চাই দাম, মানে মই আচৰিত পালোঁ। লাষ্টত মই মাছ মাংস কিনিম বুলি ভাবিছিলোঁ। লাষ্টত আমাৰ মানে পাহাৰৰ পৰা নামি অহা যিসকল মহিলা, তেওঁলোকৰ কচু, তাৰপিছত আলু, তাৰপিছত ঢেকীয়া আৰু এনেকৈ কিবা কিবি কিনি পেলাই বেগটো ভৰ্তি কৰি আনিলোঁ। বজাৰতে দুজনমানৰ কাজিয়া, ক্ৰেতাৰ কাজিয়া, বিক্ৰেতাৰ কাজিয়া। মানে অনুষ্ঠানটো খুব ধুনীয়াকৈ হৈছে। আজি গৈ চাবগৈ বুলি আশা কৰিছোঁ। মোৰ সন্মুখত যাদৱ পায়েং ছাৰ আছে। ছাৰৰ লগত সম্পৰ্ক অকণমান বেলেগ। ছাৰৰ তাত যাওঁ, মই মন গ'লেই যাওঁ।
মুনমুনি আছে আজি ইয়াত, লুনাবা আছে। মই কৈছোঁ লুনাবা ঘৰৰ মানুহে ঘৰৰ মানুহক সম্বৰ্ধনা জনাই জানো, আৰু যি কি নহওক ধন্যবাদ জনাইছোঁ। তাৰপিছতে ছাৰৰ কিছুমান কথা, ছাৰৰ যেতিয়া মই ইণ্টাৰভিউ কৰিছিলোঁ ছাৰৰ লগত একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজত গৈ বহি লৈ কিছুমান অনুষ্ঠান কৰিছিলোঁ। তাৰপিছত মই অসমৰ বহুত বিশ্ববিদ্যালয় কলেজ এইবিলাকলৈ গৈছিলোঁ। আজি ছাৰৰ কথাখিনি শুনি মই এটা কথা অনুভৱ কৰিছোঁ, ছাৰে যিকেইটা কথা কয় যে আমাৰ নদীয়ে গছ ৰুব জানে, আমাৰ চৰায়ে গছ ৰুব জানে, আমাৰ গড়ে গছ ৰুব জানে, আমাৰ বতাহে গছ ৰুব জানে, এই কথাখিনি মই ছাৰৰ উদ্ধৃতিত সেই জেগাবিলাকক কওঁ। কিন্তু এইটো আমাৰ দায়িত্ব। কিন্তু ছাৰে ইমান ধুনীয়াকৈ সজাই কয় কথাখিনি। ছাৰে যে কৈছিলে ডুবাইত ডিজিটেল ফাৰ্মিংখনৰ কথা, 1 কেজি বগৰী গুটি লৈ যোৱাৰ কাহিনী, এই কাহিনীবিলাক মই যেতিয়া ষ্টুডেণ্টবিলাকক কওঁ তেওঁলোকে খুব ভাল পায়, আৰু সেইখিনি মই ছাৰৰ পৰা ধাৰ লৈ পেলাই মই সেইফালে কওঁ মানে। তো সেইটোৱে হৈছে আমাৰ দায়িত্ব মানে, সাংবাদিকৰ দায়িত্বই সেইটো যে এফালৰ পৰা লওক এফালে বিলাম, এফালৰ পৰা লওক এফালে বিলাম, আৰু সেই দায়িত্বটো ছাৰ পালন কৰি আহি আছোঁ আৰু কৰি যাম বুলি ভাবিছোঁ, আৰু সকলোকে গছপুলি ৰুবলৈ আহ্বান জনাই আছোঁ। আৰু ছাৰে ক'লে অলপ আগতে আমি নিজেও কৰিব লাগে। মই যে ক'লোঁ ND24 অনুষ্ঠানটো আজি, এই অনুষ্ঠানটোত মই এটা বেগ লৈ গৈছোঁ, আৰু অনুষ্ঠানটোৰ আৰম্ভণিয়ে কৰিছোঁ যদি বজাৰলৈ যায় ঘৰৰ পৰা এটা বেগ লৈ যাওক। এইটো আজি অনুষ্ঠানটোৰ এটা মোৰ শিৰোনাম বুলিয়ে কৈছোঁ। তাত মই লিখি দিছোঁ যে বজাৰ কৰিবলৈ যাওক ঘৰৰ পৰা এটা বেগ লৈ যাওক, এই প্লাষ্টিকৰ বেগবিলাক লোৱাতকৈ ডাঙৰ বেগ এটা লৈ যাওক, লাজ কৰিবলৈকে কোনো কথা নাই। গতিকে সেই বস্তুটো তাত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ভাল লাগিল, ধন্যবাদ। এনেকুৱা বঁটায়ে আমাক কাম কৰাৰ উৎসাহ জনায়, প্ৰেৰণা যোগায়, আৰু গোটেই অসমখন ঘূৰি ফুৰোঁ, য'তেই যাকেই লগ পাওঁ তাতেই এনেকুৱা ধৰণৰ কথাবিলাক কৰিবলৈ চেষ্টা কৰোঁ। ৰঘুপতি চালে চবে? ৰঘুপতি চালে? ওলাইছোঁ অকণমান ওলাইছোঁ। অঁ, আৰু 4খনমানত কৰিছোঁ, চব সাংবাদিকে, চবতে সাংবাদিকৰ চৰিত্ৰই দিয়ে কৰিবলৈ। মই বোলো বা, কাশ্মীৰ বাইদেউ আছে, বাইদেউক আজি বহুত দিনৰ মূৰত লগ পালোঁ, আমি ভাল লাগে বাইদেউৰ লগত। আৰু বাইদেউ বাৰ্তালাপলৈ সোনকালে আহিম বুলি কৈছে, সেয়া চলি আছে। পৰহি বাৰ্তালাপলৈ আহিছিলে ডক্টৰ অসীম ময়ূৰ হাজৰিকা UPSC। তাকো মই এইবিলাক প্ৰশ্ন কৰিছোঁ। সি আহিলে, খুব সৰু ল'ৰা, কিন্তু তাৰ মেট্ৰিকত ষ্টেম, হায়াৰ ছেকেণ্ডেৰীত ষ্টেম, MBBS পঢ়িলে, তাৰপিছতে UPSC 5th ৰেংক, ফাৰ্ষ্ট টাইম এটেম্প। মই তাক এইবিলাক কথাই সুধিছোঁ, ঘূৰি আহিবা নে বাহিৰতে থাকিবা? ছাৰে যিটো প্ৰশ্ন কৰিছিলে, মই তাক অনুষ্ঠানটো মই কাইলৈ আপলোড কৰিম, তাক এইবিলাক কথাই সুধিছোঁ। কিন্তু খুব নম্ৰ ল'ৰাজন, ভাল লাগিল আৰু ডাউন টু আৰ্থ। আৰু কৈছে মই সেই বৈদেশিক সম্পৰ্কৰ বিভাগটোতে থাকিব, তাৰ ফ্ৰান্স এইবিলাকত থকাৰ মন। মই কৈছোঁ যদিও তাত থাকা, অসমখনলৈ মনত পেলাই থাকিবা, অসমৰ কাৰণে কাম কৰি থাকিবা, তেনেকৈ কৈছোঁ। ভাল পাইছে, আৰু তেওঁলোকেও খুব কৈছে যে বাৰ্তালাপৰ অনুষ্ঠানবিলাকৰ পৰা কিবা কিবি শিকিছে বুলি কৈছে। মোৰো ভাল লাগিল, UPSCত যদি বাৰ্তালাপৰ কিবা এটা অনুষ্ঠান চাই পেলাই এটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছে, তাতকৈ মোৰ কি লাগিছে। চ' তেনেকুৱা ধৰণৰ কথাই সৰু সুৰা লৈ পেলাই চলি আছোঁ। আৰু আকৌ এবাৰ অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আমাক প্ৰেৰণা দি যাব, আমি কাম কৰি যাম। ধন্যবাদ। বুলি মাতিলে যে আহি যায় চৰাইবিলাক, চৰাইৰ প্ৰতি কিমান মৰম, ইমান নিস্বাৰ্থভাৱে চৰাইক ভাল পায়, সেই ব্যক্তিগৰাকী আজি আমাৰ মাজত উপবিষ্ট হৈছে। মনোজ গগৈ ডাঙৰীয়াক আমাৰ মঞ্চলৈ আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ বিষয়ববীয়াসকলক। বিশিষ্ট অতিথি যাদৱ পাইন ডাঙৰীয়া, আৰু লগতে বিশিষ্ট সাংবাদিক চক্ৰপাণি বুঢ়াখৰ্দা, সকলোকে আমন্ত্ৰণ জনাইছোঁ তেখেতক বিশিষ্ট অসমীয়া সন্মানেৰে সন্মানিত কৰিবৰ বাবে। লগতে AB নিউজ এণ্টাৰটেইনমেণ্টৰ বিষয়ববীয়াসকল উপস্থিত থাকিব। এয়া মঞ্চত দ্য বাৰ্ডমেন অফ ইণ্ডিয়া মনোজ গগৈ ডাঙৰীয়া। এটা জোৰদাৰ হাত চাপৰি দিব। মাজতে ৰখাই দিছোঁ, তাৰ কথা ক'ব বিচাৰিছোঁ। মনোজ গগৈদাক মই বহু বছৰ আগতে লগ পাইছিলোঁ। কাজিৰঙাত মোৰ এখন হোটেল আছিল। আচলতে হোটেলখন খুলিছিলোঁ জীৱ জন্তু অনাবৰত দেখা পাই থাকিবৰ কাৰণে। এদিন হঠাৎ শব্দৰে ক'ব নোৱাৰিম, এটা চকু নথকা গুই সাপ, দাদাই গুই সাপডাল মৰিছেই, মানে চকু দুটা চৰাইৰ কণী খাওঁতে মানে চৰাই চকু দুটা ফুটাই দিলে।
দাদাই সেই গুইসাপডাল জীয়াই ৰাখিবৰ কাৰণে অন্ধ গুইসাপডালক ট্ৰিটমেণ্ট কৰি তাক ঠিক কৰিছে। আৰু এনেকুৱা বহুত আছে, সাপ জালত লাগি যায়, কাটি যায়, দাদাই আনি ট্ৰিটমেণ্ট কৰে। আৰু মানে বুজাবলৈ শব্দ নাই আৰু ইয়াতে যিখিনি মানুহে দাদাক জানে গম পাই দাদাই কিমান নিস্বাৰ্থভাৱে জীৱকুলৰ কাৰণে কাম কৰি আহিছে। থেংক ইউ। বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰিবৰ বাবে সন্মানীয় শ্ৰীযুতা কাশ্মীৰী শইকীয়া বৰুৱা বাইদেউ, বিশিষ্ট অভিনেত্ৰী, তেখেতক এই সন্মানেৰে বিভূষিত কৰিবৰ বাবে আমাৰ আজিৰ অনুষ্ঠানৰ সভাপতি ৰুণা লাইলা বাইদেউ, চক্ৰপাণী পৰাশৰ দা আৰু লগতে AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টৰ সমূহ বিষয়ববীয়াক মই তেখেতক এই বিশেষ সন্মানেৰে বিভূষিত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া মঞ্চত কাশ্মীৰী শইকীয়া বৰুৱা বাইদেউ। এখনি প্ৰশস্তি পত্ৰ, এটি ট্ৰফি আৰু অসমীয়াৰ সন্মান এটি জাপিৰে তেখেতক বিশিষ্ট অসমীয়া সন্মানেৰে বিভূষিত কৰা হৈছে। ধন্যবাদ জনাইছোঁ। নমস্কাৰ। AB নিউজ এণ্ড এণ্টাৰটেইনমেণ্টে আয়োজন কৰা আজিৰ এই বিশিষ্ট অনুষ্ঠানটি মোক যিটো সন্মান, বিশিষ্ট অসমীয়া সন্মান, শুনি মনটো হাত পৰি যায় তেনেকুৱা এটা সন্মান। আৰু আচলতে মই নিজেই বুজি পোৱা নাছিলোঁ যেতিয়া মোক কোৱা হৈছিল মোক কি কাৰণে বাছনি কৰা হৈছিলে বা কি তেনেকুৱা মই নাজানো। কিন্তু মই ভাবোঁ যে মই তাৰ ইমান যোগ্য নহয়, কাৰণ মই বিশেষ একো বৰঙণি দিব পৰা নাই যেন লাগে। বহু ক্ষেত্ৰত এখন বেলেগ ক্ষেত্ৰৰ পৰা আহিছোঁ। আজি পোনতে মই মোৰ সন্মুখত বহি থকা প্ৰকৃতিপ্ৰেমী অৰণ্যমানৱ বিশিষ্ট ব্যক্তি যাদৱ পায়েং ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলোখিনি সুধীবৃন্দক মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। ৰুণা আছে, ৰুণা মোৰ ভণ্টিৰ নিচিনা, আৰু আটাইখিনিকে মোৰ কৃতজ্ঞতা এইকাৰণেই জনাইছোঁ। মই আৰু এখন বেলেগ ক্ষেত্ৰৰ পৰা আহিছোঁ। হয়তো আপোনালোকৰ বিষয়ে মই ইমান জনা নাছিলোঁ। ইয়াত আহি পোনতে পায়েং ডাঙৰীয়াৰ যিটো ভাষণ শুনিছোঁ, এইটো শুনি আচলতে মই নিজেই ক'ব নোৱাৰা হৈছোঁ, কাৰণ মই ইমান আপ্লুত হৈছোঁ। মই বহুত কথাই জনা নাই তেওঁৰ বিষয়ে। মই শুনিছিলোঁ বা তেওঁক মই কেতিয়াও ব্যক্তিগতভাৱে চাক্ষুষভাৱে পোৱা নাই, আজি দেখিছোঁ। আৰু তেওঁৰ বক্তব্য শুনি খুব ভাল লাগিলে এইকাৰণে যে আমি ইমানখিনি উচ্চ স্তৰলৈ আচলতে আমি যাবই নোৱাৰোঁ। তেওঁৰ ধ্যান ধাৰণা যেনেকুৱা, আমি হয়তো ইমানখিনি, মই বিশেষকৈ আজি নতুনকৈ প্ৰকৃতিক আকৌ যেন ভাল পাবলৈ শিকিলোঁ তেনেকুৱা লাগিছে। ঘৰত কিবা কিবি আছে, এনেকুৱা নহয় যে খুব বহুত বেছি কিবা একো নাই, কিন্তু তথাপি যিখিনি আছে খুব ভালকৈ আপডাল কৰি ৰাখোঁ। তেখেতৰ পৰা বহুত শিকিলোঁ আৰু ইচ্ছা আছে এবাৰ গৈ তেওঁৰ ৰাজ্যখন চাওঁ। তাৰপিছত সকলোকে মই অসমৰ কাৰণে কি কৰিব পাৰিছোঁ মই নাজানো। আচলতে আমি ব্যক্তিগতভাৱেহে বেছি যেন আগবাঢ়ি আছোঁ, কিন্তু মই তেওঁ যেনেকৈ দেশৰ কাৰণে কৰি আছে, জাতিৰ কাৰণে বা সমগ্ৰ প্ৰকৃতিৰ কাৰণে, তেনেকুৱা কিবা এটা কৰিবলৈ এতিয়া নতুনকৈ এটা ইচ্ছা জাগিছে। তাৰ লগতে ভৰলু বচাও যিটো দেখিলোঁ, বিশিষ্ট অভ্যাগত ব্যক্তিগৰাকী যিখিনি কৈ গ'ল, মই ভৰলুৰে বাসিন্দা হয়, সেইকাৰণে মই আৰু বেছি সোমাই পৰিলোঁ। কথাখিনি মোৰ আৰু মানে হৃদয়ত সোমাইছে। এইকাৰণে মই ভৰলুত তেওঁ যিখিনি দেখুৱাই আছে সেইখিনি মই দেখি থাকোঁ। মই নাছিলোঁ তাতে, অৱশ্যে মই এবছৰ হ'ল এতিয়া আহিছোঁ, কিন্তু যেতিয়া ভৰলুখন দেখোঁ সঁচাকৈ চকু পানী ওলায়। আৰু যিসকল ব্যক্তিক ইয়াতে জনোৱা হ'ল, সন্মান জনোৱা হ'ল, সেইসকললৈ মই
মোৰ অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। আৰু মোক কি কাৰণে আগবঢ়ালে যদিও নাজানো, তথাপি বিশিষ্ট অসমীয়া সন্মান দিয়ে আজিলৈকে কোনেও হয়তো মোক দিয়া নাই। গতিকে তেওঁলোকলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।